কিয় কোনোবাই খাবলৈ দেখোন কোনোবাই কৰিবই লাগে তুমি এইবোৰেই কৰি থাকিবা নেকি বাদ দিয়া তুমি ইয়ালৈ একেবাৰে গুচি আহা কিয় মই ব্যৱসায় লাগিব ব্যৱসায় কৰি ডাঙৰ ব্যৱসায় দেখোন গাঁৱৰ ঘৰত থাকিও কৰিব বিয়া কৰি ডাঙৰ মোৰ বিয়াৰ কথা আপুনি ভাবি আছে ছোৱালী ক'ত থাকে ইয়াতে থাকে ছোৱালীয়ে এবাৰ কি কৰে গান গায় নাচে আউলমহীয়া পথাৰলৈ যাব জানে ভৰি পোক লাগিলে এৰুৱাব পাৰে মোক তেনেকুৱা এজনী ছোৱালীহে লাগে কথা কওঁ বেয়া নাপাব দেই আপোনাৰ লগত কথা পাতিছে মই ইমান কোনো ভাল পোৱা হয় গতিকে মই সময় নষ্ট নকৰি মই মোৰ কামত ধৰমগে নমস্কাৰ আপুনি বহক ৰাজখোৱা বিয়াখন পাতিব পৰা হ'বগৈ নে আসল মালিকটো থাকোঁতে আৰম্ভ কৰা বুলি ক'লে মই আৰম্ভ কৰিব নোৱাৰোঁ কি ভাওনা পৰা আৰম্ভ মানে পিতৃফালিত পালি ঘৰলৈ আহিল ঠিক আছে ঠিক ঘৰত ৰখি থাকোঁতে তোমাক পুষ্পৰখাই দেখি তোমাৰ ৰূপত গুপ্ত হৈ পুষ্পৰখাই তোমাক প্ৰেম নিবেদন কৰিব আৰু সেই পুষ্পৰখাই হ'ব আমাৰ ঠিক আছে একেবাৰে এটা কথা কৈ দিয়ক কুপৰঠা শাৰী কিনিলে চাদৰ মেখেলা শাৰী বুজি পাই গলো
আহে রামচন্দ্র তোহার রূপ দেখি আমার হৃদয়ে অবয়ন আনি জানিব মহামাত্র ভক্তিরূপে আমি মানে হেৰি ভাওনা কি হবা আমি যাব লাগিব ন যাব লাগে বোলে তেনেহ'লে লাটুক মাতি দিয়ে ভাল লাগিব লাটু মই আহি যা বন্ধু রক্তে মোবাইল নাম্বার তারপর কাজিরাঙা ধুনিয়া একটু রে না একটু লাদা বঢ়িয়া কাজিৰঙা মোৰ প্ৰিয় উদ্যান কিন্তু ইয়াৰ আগতে মই তোমালোকৰ ঘৰ ৰাতি কটাম নাই ভাল নালাগিব এই বাটনা বৰ্ষা এটা কাম কৰিব বাইদেউ কিয় বাইদেউকো লগত কৰিবলৈ হ'ল নেকি হ'ব বাইদেউ সুধিব লাগিব চিন্তা কৰিছা কিয় জামানা বদলকে বাইদেউ কিন্তু পালা পালো মই দেখি কথা ক'লে এই ৰ'বা আমাৰ পবিত্ৰতাৰ লগত চিনাকি হোৱা কোন আমাৰ ভিন্দৰ ভায়ে মই মাতি দিছোঁ ৰ'বা পবিত্ৰতা যথেষ্ট অধ্যয়ন আছে জানা এই যে আমাৰ সাহিত্য বয়সৰ দেৱ বহুত কিতাপখন পঢ়ি উলিয়াইছে বাইদেৱে কেইবাখনো কিতাপৰ কথা কৈছিল এই মই তোমাক আগতে লগ পোৱা নাই মোৰ তাত বহুত কেইখন কিতাপ আছে জানা শ্ৰীমতী নাই আৰু বাকী হত কোলে আছে তো হয় I'm looking like it.
আপুনি ইয়াৰ পৰা যাবনে? কি হ'ল? এটা কাম কৰক, কি কাম? আপুনি দিয়া 100 টকাটো মই থবলৈ জেগা বিচাৰি নাপালো। এটা ৰাখক, ইয়াত লগাই ল'ব, জিলিকি থকাকৈ সকলোৱে দেখাব, বুজিলে? এই ৰক্তিম দাসে ভিক্ষাৰীক দিয়া টকা ঘূৰাই নলয়। এবাৰ মোৰ ঘৰত গৈ চাই আহিবি কিদৰে বান্দিল বান্দিল টকা পানীৰ মতন ফিনিছ কৰোঁ। তোৰ দৰে বহুত মানুহ তাৰ মতন মোৰ পিছত ঘূৰি ফুৰে, বুজিলি? মোৰ মাত্ৰ এটা ইচাৰা তোৰ বুকুত হাত এৰি দে, মই কৈছো হাত এৰি দে। এই শুনা নাই কি কৈছ? দুটি নাঙলৰ মুঠি ধৰি ধৰি হাত লোহা মতন হৈ আছে। এটা খোচাত 35 টকা দে লাগি সত্য মানুহৰ দৰে তেনেদৰে আহিছে। অৰ্থাৎ চাই বন্ধু এই দাদা, তহঁতৰ দৰে পাতি কোনটা মই বহুত দেখিছো। Hello, দীপক গগৈৰ ভাল পোৱা দৃশ্যমান নাটখন লিখিবলৈ আৰম্ভ কৰিছে। আমি দৰ্শকসকলক প্ৰত্যেক সময় অপেক্ষা কৰিব বাবে অনুৰোধ জনাইছোঁ। আমাৰ এই নাটখনত যিসকল ভাওৰীয়া কলা কুশলীয়ে আমাক আজি সহকারী পরিচালক হিসেবে আছিলেন আমার মন্ত্রী হাজরিকা, আমার অভিনেতা ছিলেন নববরা, নববরার কাষতে মন্ত্রী বড়ুয়া, অভিজিৎ বরা, নিরঞ্জন দাস, কৌশিক শইকীয়া, মানৱ বৰা, নৱনী ভূঞা, আমাৰ বন্ধু বৰদলৈ, নিৰ্মল শইকীয়া আৰু নিৰ্মল শইকীয়াৰ লগতে পিংকি শইকীয়া দুয়ো স্বামী স্ত্ৰী এইবাৰ নতুনকৈ আমাৰ নৱজীৱন মঞ্চত আচলতে অভিনয় কৰিছে। আমাৰ আৰু আমাৰ শ্ৰদ্ধাৰ সংগ্ৰামৰত ৰাজবংশীদেৱে আমাক পোহৰত সহায় কৰিছিলে। আৰু সংগীতত পৰিচালনা আছিলে সুবীৰ ৰঞ্জন বৰা আৰু গৌতম বৰুৱা। স্মাৰক কৈছোঁ। আৰু আমাৰ মঞ্চৰ যি পৰিচালনা কৰি আছিলে জানদা বুলি আছে। দৃশ্য সজ্জাৰ ক্ষেত্ৰত সম্পূৰ্ণ দৃশ্য সজ্জাৰ ক্ষেত্ৰত আমাৰ অভিজিৎ বৰাই নিজাববীয়াকৈ কষ্ট কৰি গোটেই দৃশ্য সজ্জাৰ কাম কৰিছে। ধন্যবাদ দর্শক মন্ডলী। নাটক
বস তোমাৰ ৰেডি